আমি মানুহ জইনিং কৰা মানে আমি বিজেপিৰ ওপৰত আমাৰ আস্থা নাই। UPPL নিজৰ ৰাজনৈতিক দল হিচাপে আমি চিন্তা কৰোঁ। BPF হৈ আছিলে। জনাইছোঁ আমাৰ ট্ৰাইবেল সকলৰ কাৰণে আজি এটা গৌৰৱ দিন বা তেখেতক লৈ আমি সকলো গৌৰৱ কৰোঁ। অসমৰ কাৰণে তেখেতে কুপুত্ৰ হয়, অসমৰ কাৰণে গৌৰৱ হয়। কিন্তু তেখেতে ভীমবৰ দেউৰীয়ে যিখিনি কাম কৰি থৈ গ'ল সাংবিধানিক দিশত বিভিন্ন দিশত আমাৰ জনজাতিৰ কাৰণে সেই সময়ত সেইটো কোনোদিন মানে কোনো পাহৰিব নোৱাৰে। এইটো সদায় সোণালী আখৰেদি লিখা থাকিব। কিন্তু মই এইটো উপলব্ধি কৰোঁ, অনুভৱ কৰোঁ যে তেখেতক যিমানখিনি সন্মান দিব লাগিছিলে আমি সন্মান দিয়াত অলপ কম হৈ আছে। তো সেইকাৰণে অকল অসম চৰকাৰৰ নেতৃত্বত যিটো প্ৰগ্ৰাম হৈছে সেইটো মাত্ৰ নহয়, তেখেতক লৈ পেলাই আমাৰ সমগ্ৰ অসমত গাঁৱে ভূঞে সকলো অঞ্চলতে তেখেতৰ যিটো দিন সেইটো পালন কৰাৰ এটা ব্যৱস্থা হ'ব লাগে, সেইটো মই ভাবোঁ। তো সেইকাৰণে জননেতাজনক আজি শ্ৰদ্ধা জনাইছোঁ। তেখেতে সদায় অমৰ হওক, তেখেতে সদায় স্বৰ্গত যাতে ভালকৈ থাকে, ইয়াৰ কাৰণে মই তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ। এই কথাটো UPPL নিজৰ ৰাজনৈতিক দল হিচাপে আমি চিন্তা কৰোঁ, এই কথাটো BJPয়ে চিন্তা কৰে। এতিয়া ৰাজনৈতিক দল হিচাপে চবে নিজৰ নিজৰ ফিল্ড, নিজৰ নিজৰ ভোটাৰ, নিজৰ নিজৰ সমৰ্থকক লৈ পেলাই চিন্তা কৰে আৰু কাম কৰে। চ' তেখেতসকলেও কাম কৰে, আমিও কাম কৰি আছোঁ। আমি মানুহ জইনিং কৰা মানে আমি বিজেপিৰ ওপৰত আমাৰ আস্থা নাই বা BJPয়ে মানুহ জইন কৰা মানে আমাৰ প্ৰতি আস্থা নাই, এনেকুৱা নহয়। আমাৰ এলায়েন্স গভৰ্ণমেণ্ট চলি আছে আৰু পাব্লিকক আপুনি মানে কি ক'ব, পাব্লিকে কোনোবা BJPত ভাল পায় BJPত যাব, UPPLত ভাল পায় UPPLত যাব, তেনেকুৱা। এইটো পাব্লিকৰ যিটো চইচ, এইটো গণতান্ত্ৰিক দেশ হয়। কিন্তু আমি ঠিক কৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি চবেই আলোচনা কৰি যে UPPLৰ মানুহ BJPত জইন নকৰে আৰু BJPৰ মানুহ UPPLত জইন নকৰে। আৰু তেখেতসকলে আলোচনা বিলোচনা কৰি দুইটা দলৰ কাম দুইটা দলে কৰি থাকিব। আহি থকা লোকসভা আমি খুব সুন্দৰকৈ খেলিম আৰু ইয়াত বহুত বেছি ভোটত আমাৰ প্ৰাৰ্থী জয় হ'ব, এইটো সুনিশ্চিত হৈ গৈছে। গতিকে আহি থকা সময়ত আমাৰ ৰাজনীতিক যিটো প্ৰেক্ষাপট, এইটো যেনেকৈ দৈনন্দিন সলনি হৈ যাই আছে, এইটো ভালৰ পৰা ভাল হৈ যাই আছে। আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিবিলাক নাটক কৰি আছে, 17 বছৰে যদি মানুহৰ কাম কৰিলে হয় তেতিয়া আৰু এইবিলাক কৰিবলৈ দৰকাৰেই নাছিল। চব মানুহটো তেখেতৰ লগতে আছিল, বেলেগ দলে নাছিলে ইয়াতে। না ইয়াত কংগ্ৰেছ আছিল, না ইয়াত BJP আছিল, না ইয়াত UPPL আছিল, না ইয়াত কিবা তৃণমূল আছিল, না কোন আছিল, কোনো দলে নাছিল, অকল BPF আছিলে। BPF হৈ আছিলে। আজি BPFৰ এনেকুৱা অৱস্থা কিয় হ'ল? হাগ্ৰামা মহিলাৰী আৰু তেখেতৰ নেতৃত্বৰ ভুলৰ কাৰণে আজি এনেকুৱা অৱস্থা হ'ল। গতিকে অনাগত দিনত আৰু মানুহে অশান্তি BTRটো আৰু কৰিবলৈ নিবিচাৰিব, BTRত ভাতৃঘাতী সংঘৰ্ষ আৰু নিবিচাৰিব, BTRত কোনো ধৰণৰ নিৰাপত্তাহীনতা পৰিৱেশ কোনো নিবিচাৰিব, সেইটো আমি জানো। তো সেইকাৰণে আজি UPPL BJP যিটো আমাৰ মিত্ৰজোঁটৰ চৰকাৰ, এইটো শক্তিশালী ৰূপত চলি আছে আৰু চলি থাকিব।